जी वेलकम बैक टू माय यूट्यूब चैनल DS ब्लॉग। तो गई आसो पानी खिंची बोले अभी मजा आएगा ना भिड़ो। वेलकम टू भेरेकी पाई गलोहि आमी भेरेकी पथार पुखुरी खिचिबले এটা ওপৰত দিব লাগিব এটা তলত দিব লাগিব এয়া আমি মেচিন ফিটিং কৰিছোঁ মেচিন অলৰেডি লগাই আছোঁ এইটো হ'ল আমাৰ পুখুৰী মাছ নাই মাছৰ একো গামগতি পোৱা নাই এতিয়ালৈকে তো চাওঁ কি হয় এইখিনি আমাৰ যোগাৰ এখন আমাৰ গাড়ীখন BMW তো এইটো আমাৰ 5 হাউজৰ মেচিন এ কাইতে হৈ গ'ল আমাৰ এয়া মেচিন চলি গ'ল আৰু পুৰা এয়া একদম পুৰা লগাই দিছোঁ এইপিনে আমাৰ এয়া সৰুটো আছে এয়া পুৰা ইয়ালৈ পানী পেলাই দিছোঁ এইখন হ'ল বিল এখন এয়া পুৰা আমাৰ মেচিন চলি আছে আৰু এয়া পানী একদম কেঞ্চি চেঞ্চি পিন্ধি লালোঁ গৰম যিটো উঠিছে মানে এই সূৰ্য তাপ ওপৰত একেবাৰে কৈছোঁ নহয় আৰু এনেকুৱা গৰম আৰু পুখুৰীটো খিচিবলৈ ল'লোঁ এতিয়া মেচিন চলাই দিলোঁ তো তামোল এখনো খাই আছোঁ লগতে আৰু সেয়া আমাৰ পুখুৰী একদম পানী অকণমান গ'ল আৰু অলপমান এয়া আমাৰ মেচিন পূৰা লাগি আছে এটা চিনেমেটিক শ্বট আপোনালোকে চাই লওক তো সেয়াই আৰু ন চাই লওক চিনেমেটিক শ্বটটো সোনকালে মোক দিবি না দিয়া নিদিয়া মই গুচ পাতি দি দিওঁ না ৰমান দি দিওঁ আহিল চানা লৈ আহিলে লাই এয়া আমাৰ ভাত বনাই আছোঁ ভাত হৈ গ'ল কেৰাহীতে দাইল তেল মাৰিব আমাৰ খুৰাই বনাই আছে ভাত তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো এয়া মানে আমাৰ পুখুৰী সিঁচি হৈ গ'ল সম্পূৰ্ণ এয়া মাছ ধৰি আছে ময়ো পটককৈ মাছ ধৰাৰ পৰা উঠি আহি পেলাই বোলো কেমেৰাটোকে কৰোঁ মোবাইলত ভিডিঅ'টোকে বনাওঁ এই বুলি ওপৰলৈ উঠি আহি এয়া ভিডিঅ' বনাই আছোঁ আপোনালোকক দেখুৱাবলৈকে তো এয়া আমাৰ পূৰা সিজি হৈ গ'ল সিপিনে আমাৰ লেচেৰি বুটলিবলৈ মানুহ নামি গ'ল এইপিনে আমি মাছ ধৰি আছোঁ তো মাছ বিশেষ ওলোৱা নাই পুঠি মাছ কেইটামান ওলাইছে শিঙৰা মাছ কেইটামান ওলাইছে গৰৈ মাছ কেইটামান ওলাইছে ডাঙৰ বৰালি শোল কোন ওলাব বুলি ভাবিছিলোঁ নতুনকৈ খান্দিছিলোঁ ফূৰ্তিতে সিঁচিবলৈ আহিলোঁ ভাল লাগিলে তো এয়া আমাৰ মাছকেইটা আৰু এইকেইটা পুঠি মাছ এই বটুৱাটোত আৰু গৰৈ মাছ কেইটামান জীয়াই থোৱা আছে এয়া আনি ঘৰ পালোঁ 2000 years later গাইজ মানে এতিয়া সন্ধিয়া হ'ল মেকুৰীজনীও বহি আছে ময়ো বহি আছোঁ মাছ খামকৈ তো গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ টিল দেন বাই বাই।